জীৱন দিয়াৰ ক্ষমতানুকাৰ, জীৱন লোৱাৰ ক্ষমতা অপাৰ। প্ৰিয় মুগা সাজোৰত লাগিল তেজৰ চেকুৰা। হাঁহি হাঁহি ৰীল বনোৱা ছোৱালীজনীৰ আজি মুখখন চাবলৈ অপাৰক পিতৃ-মাতৃ, বন্ধু, আত্মীয় কুটুম। একেডাল বাঁহকে তিনিচেও কৰি বিদায়। মুগা সাজোৰেৰে আজি নিশামণি গ'লগৈ জোনৰ দেশলৈ। নমস্কাৰ। এটা দুখৰ খবৰ সকলোৱে অৱগত। নলবাৰী ভাস্কৰজ্যোতি যি বিহু দল আছে, সেই বিহু দলটিৰ যোৱাকালি এক দুৰ্ঘটনা সংঘটিত হয় পুৱতি নিশা, আৰু সেই দুৰ্ঘটনাত নিশামণি হালৈ যিগৰাকী ছোৱালী ইতিমধ্যে সামাজিক মাধ্যমতে হওক বা আমাৰ অঞ্চলতে হওক এগৰাকী সম্ভাৱনাময় যুৱতী মুগাৰ সাজত শেষ বিদায় মাগিলে, আৰু সেয়া হৈছে নিশামণি হালৈ। এগৰাকী সম্ভাৱনাময় যুৱতী আছিল নিশামণি হালৈ, কাৰণ ইতিমধ্যে তেখেতে সামাজিক মাধ্যমতে হওক বা নিজৰ অঞ্চলতে হওক এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। তেখেতে যিসমূহ নাগাৰা নাম গাইছিলে, সেই নাগাৰা নামৰ জৰিয়তে ৰাইজৰ মাজত সমাদৃত হৈছিল। কিয়নো তেওঁলোকে ইখনৰ পিছত সিখন বিহু মাৰি আহে নিশা, আৰু সেই নিশা তেওঁলোকে বহু কষ্টত এখন ঠাইৰ পৰা আন এখন ঠাইত গৈ যেতিয়া বিহু মাৰিব লগা হয়, সেয়া বিহু দলত থকা প্ৰত্যেকজন ব্যক্তিয়ে গম পায়। এতিয়া ভিডিঅ'টি বনোৱাৰ এটাই মাত্ৰ উদ্দেশ্য, সেয়া হৈছে যিসমূহ বিহু কমিটি আছে বা বিহু উদ্যোক্তা আছে, তেওঁলোকে এটা কথা মন কৰিব লাগে যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে বিহুসমূহ অনুষ্ঠিত কৰক। দুভাগ নিশালৈ যেতিয়ালৈকে বিহু দলসমূহে বিহু মাৰি গৈ থাকিব, ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হয় প্ৰত্যেক বছৰে। যোৱা বছৰো ঠিক একেদৰে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল, আৰু ঠিক এই বছৰো এয়া প্ৰথমটো ঘটনা। গতিকে তেওঁলোকে দিনৰ 12 বজাৰ পৰা নিশা 12 বজালৈকেহে যদি অনুষ্ঠানসমূহ চলাই নিয়ে, তেনেহ'লে এনেকুৱা ধৰণৰ দুৰ্ঘটনাৰ পৰা হয়তো আমি হাত সাৰিব পাৰিম, বা এনেকুৱা ধৰণৰ যিসমূহ দুখৰ বাতৰি সেইসমূহৰ পৰা আমি হাত সাৰি চলিব পাৰিম। গতিকে শেষত এটাই কওঁ, নিশামণি আত্মাই চিৰশান্তি লাভ কৰক অনন্ত ধামত। তেখেতে য'তেই আছে কুশলে থাকক, ভালে থাকক, আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ মোৰ এই ভিডিঅ'টিৰ মাধ্যমত।